এই বজাৰ পৰা আনোগৈ অলপ। কেনেকৈ যাওঁ তোমালোক? এই মাটি গোটা মিটিঙৰ কাৰণে যাওঁ। আপুনি যাব দেই, আমি যাওঁ। অঁ যাবা যাবা যাবা। এইজনী এক নম্বৰ হে আমি কথা লগাই ঘৰত এইকেইজনী এক্সপাৰ্ট। কৈ দিয়া এতিয়া মই ল'ৰাটো বিচাৰি যাওঁ বুলি ক'লে এনেকুৱা কথা লগালে নে সেইকাৰণে নক'লো আৰু দেই। এইবোৰ মানুহক কথা পাতকৈ লগাই ভাল উল্টা পেলা কথাবোৰ ক'ব খং উঠিব আকৌ পিটন খাবলৈ। ক'ত গ'লগৈ তোৰ আজি? লোক আজি টি চাৰ্ট দিৰ কাৰণে পইচাটো দিব পাৰে দেই। হয় হয়, আজি লগৰ যে পইচা কেনে দিবি। মই সুধিলে বোলো পইচা দিব নাই। এই আজি গাটো ভাল নালাগিলে সেইকাৰণে নগ'লো। চাহ ভাল লাগিলে হে, মিছা কথা লাগিছ। তই কাইলৈ দিব ৰ পেটুৱা মাষ্টাৰ। কাইলৈ গদা লৈ তহঁতক দিব ৰ। পৰীক্ষাত যেনেকৈ দিছিলে এইবাৰ তহঁতক দিব ৰ। আজি বহুতো হ'ব বুলিছে, কাইলৈ জোল জোল নাহে বোলে, কাইলৈ দুগুণ দিব বোলে সিহঁতক। হ'ব হ'ব, তহঁতি গৈ থাক। আমি যাওঁ নাযাওঁ তই গৈ থাক। ছোৱালী মানুহ ছোৱালী গৈ থাক। আমি তহঁতক কথা পতা নাই নহয়। ঐ ঐ ঐ, কিহৰ কাজিয়া লাগিছ? পাপা চাবলৈ সিহঁতি কি কথা কৈ আছে? ঠিকে কৈছে, স্কুল নহ'লি এই ভলুকাটোৰ লগত সি বহুত বেয়া হৈ গৈছ। তই যাবি নে ঘৰলৈ ভলুকা? মই পিছত আহিম দেই, তহঁতৰ পাপাই মোক মাৰিব। আহিবি যা, এইবাৰ তোক ডাঙৰ খাই দিম যা। আৰু তও ব'ল তকে ব'ল। ধান্দা অকল খেলা অকল খেলিবলৈ বিচাৰে। লোৱা এইখিলা চল। বছ আমি অলপ পিছত আহিব লাগিছিলে। এই মনে মনে থাক, মানুহ শুলেই ন এতিয়া ৰাতি 11টা বাজিলে। এতিয়া মানুহ শুবলৈ নাথাকে আৰু শুলে চব মানুহ। পাব্লিক পিটন খাবলৈ মোৰ মন নাই দেই। ব'ল তই মোক পিটন খুৱাবি এতিয়া। বছ এইবোৰ কাপোৰ আছে এইবোৰকে লৈ যাম। ছোৱালী কাপোৰ তই পিন্ধি যা, তইহে এটা এক নম্বৰ ছোৱালী নিচিনা। খানা মূৰ্খ, মানুহ শুলে এতিয়া। আমি অলপ দেৰিকৈ হ'লে মানুহ উঠিলেহেন। বছ ইয়াৰ দৰ্জা খোলা আছে। মূৰ্খ ৰখি আছে কেলে? ব'ল ভিতৰলৈ ব'ল, ভিতৰত কিবা থাকিব পাৰে। সেই মূৰ্খ জদা তই আজি মোক ফচুৱাবি এতিয়া আৰু দেই। কি জুই সেকিলে বুলি কৈছে ইমান গৰমখনত। বছ টিভি মুখত টিভি নহয় টিভি। এতিয়া টিভি চাব নেকি? আমি টিভি চাম, তাৰপৰা গৃহস্থ বা যাওঁতো তই খাবি, ময়ো খাম লগতে। মুখ দাং একো লৈ যাওঁ। হাজিৰা পৰিলে টিভি বিকি পানী হাজিৰা পৰিলে। ঐ বেটুৱা, ক'ত থলি টিভিটো? পাপা মই আপোনাক সুধিবলৈ দিছোঁ টিভি ক'ত থলে বোলো। হা তেল লাগে নি গ'ল টিভিটো? মায়ে নালাও বুলি কৈছে। মই মাক সুধিছিলোঁ, নিলে টিভি নিলে। বলচোন যাওঁ আৰু গাঁৱত আৰু কাৰোবাখন নিছে নি।